নমস্কাৰ বন্ধুসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞানটোল। অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে প্ৰাক বিহুৰ উপহাৰ আগবঢ়াইছে আৰু কেবিনেটে সকলো ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে মূৰগীয়া বানচ অৰ্থাৎ মূৰগীয়া সাহায্যৰ যি হাৰ আছে, প্ৰাথমিক বেতন আৰু পেঞ্চনৰ যোনটো হাৰ সেইটো 53ৰ পৰা 55% বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে। আৰু এই যি 2% বৃদ্ধি হ'ব, এই বৃদ্ধিটো 1 জানুৱাৰী 2025 পৰা কাৰ্যকৰী হ'ব। আৰু এই লৈয়ে কেবিনেটৰ সিদ্ধান্তৰ পিছতে এক অফিচ মেমৰেণ্ডাম নটিচ ইয়াত ওলাইছে। আপোনালোকে চাব পাৰে যে যোনটো চৰকাৰী কৰ্মচাৰীসকলৰ ডেয়াৰনেছ এলায়েন্স অৰ্থাৎ DA আছিলে, সেই DAটো আগতে 53% আছিলে আৰু এতিয়া কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে যি 2% ইনক্ৰিমেণ্ট লাগিছে, সেয়া 1 জানুৱাৰী 2025 পৰা লাভ কৰিব। ইয়াত দেখিব পাৰিছে আপোনালোকে ৰেট অফ DA এনহেন্স 2%। বৰ্তমান যোনটো ৰেট অফ DA ডেয়াৰনেছ এলায়েন্স বা ডেয়াৰনেছ ৰেট যোনটো আছে, সেইটো 55% অফ বেচিক পে বা বেচিক পেঞ্চন হ'ব। আৰু দেখা পাইছে যে 55% যোনটো বেচিক পে'মেণ্ট হ'ব আপোনালোকৰ ডেয়াৰনেছ এলায়েন্সৰ, সেইটো মাৰ্চ মাহৰ দৰমহাৰ সৈতে আপোনালোকে এপ্ৰিল মাহত লাভ কৰিব। আৰু যি আমাৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ দুটা ইনষ্টলমেণ্টত পাব আপোনালোকে, সেইটো ফাৰ্ষ্ট মে' মাহত পাব আৰু ছেকেণ্ড জুন মাহত পোৱা হ'ব। ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে এক নতুন টপিকৰ সৈতে।